ৰাতিপুৱা বাজিছে 5:30 আৰু মই 4টামান বজাতে উঠি গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া আমি হস্পিটেললৈ বুলি ওলাই আহিছোঁ যিহেতু মা ভাগৰ আজি অপাৰেশ্যন আছে। তাৰপৰা এইপিনে ছাৰো আহিছে লগত। এতিয়া হস্পিটেল বুলি আহি আছোঁ আৰু মা ফোন কৰিছিলোঁ তেতিয়া মানে কিবা কিবি চেকআপ টেকআপ কৰিলেহি বুলিছে। খুৰীলে ফোন কৰে মানে খুৰীলে। তাকে এতিয়া ওলাই আহিছোঁ আৰু মাক এতিয়া লগ পাওঁগৈ নে নাপাওঁগৈ নে। দেউতা আৰু দাই গ'লেই 5টা বজাতে গ'ল। এতিয়া আমি আহিছোঁ। এইপিনে চাওক ৰাস্তাটো একদম পূৰা খালী হৈ আছে আৰু তাতে আজি দেওবাৰ যে সেইকাৰণে খালী হৈ আছে ৰাস্তাটো। আমি আহি হস্পিটেল পালোঁহি। হস্পিটেলখনো মানে পূৰা জনশূন্য হৈ আছে আৰু এতিয়া পাইছোঁহি আৰু মা লগ পাম চাওঁগৈ বাৰু। ভাবিছিলোঁ মাক আহি লগ নাপামহি, কিন্তু ভাগ্যক্ৰমে মাক আহি লগ পালোঁহি। মাৰ মানে কাহ হৈ আছিলে আৰু অপাৰেশ্যন কৰাৰ পিছত কাহটো আহি থাকিলে দিগদাৰ হ'ব ন, সেইকাৰণে মানে মা এই কিবা এটা মানে শুঙিবলৈ দিছে আৰু ফুপিবলৈ দিছিলে। তাৰপৰা এই অলপ ধেমালি কৰিছে আৰু যোৱাৰ আগতে। মাৰ মোৰ নিচিনা বহুত ধেমেলীয়া হয়, কিন্তু মাৰ মুখত হাঁহিটো দেখি বহুতেই ভাল লাগিছে। তাৰপাছতে মাক অ'টিলৈ নিবলৈ সাজু কৰোৱা হ'ল আৰু এওঁলোকে নিবলৈ আহিলেই আৰু এইখিনি পৰত মানে মাক নিজৰ বেডৰ পৰা সেইখন বেডলৈ দিয়াৰ পৰা মায়ে অকল কৃষ্ণ 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 মানে অতি সোমোৱালৈকে মানে অকল কৃষ্ণ কৃষ্ণ কৰি থাকিলে, অকল ভগৱানৰ নামেই লৈ থাকিলে। আৰু এইখিনি পৰত মানে আমাৰ ঘৰৰ মানুহখিনি মোৰ অৱস্থাটো মানে মই কি ক'ম, মানে তাত থকাজনেহে অনুভৱ কৰে, সন্মুখত দেখি থকাজনেহে অনুভৱ কৰে মানে কেনেকুৱা লাগে। মানে যিমানে যি নহওক নিজৰ জন্ম দিয়া মা নহয় জানো। আৰু সেয়াই আৰু একদম ময়ো ভগৱানৰ নাম লৈছোঁ। মাৰটো লৈয়ে আছে, খুৰীহঁতে পেহীহঁতে সকলোৱে মানে চবৰে চকুত চকু পানী আৰু এতিয়া মই আহিছোঁ আৰু ই আহিছে লগত দৌললৈ বুলি আহিছোঁ। চাকি এখন বোলো দিওঁগৈ, ৰাতিপুৱাই দিম বুলি ভাবিছিলোঁ। ৰাতিপুৱাই যিহেতু দৌল আজিকালি নীতি নিয়মবোৰ মানে সলনি কৰিলে যে, সেইকাৰণে 7টামান বজাতহে বোলে দৌল খোলে। সেইকাৰণে এতিয়া আহিছোঁ, 8টা বাজিছে এতিয়া। এইপিনে মা অপাৰেশ্যন হৈ আছে। তাকে আৰু আজি মোৰ জন্মদিনো, কিন্তু মোৰ নিজৰ মা যিজনী মায়ে মোক আজি জন্ম দিছিলে তেওঁ এতিয়া অপাৰেশ্যনৰ ৰুমত সোমাই আছে। মোক কেনেকুৱা লাগিব পাৰে আপোনালোকে ভাবক। তাকে চাকি এখন দিবলৈ বুলি ওলাই আহিছোঁ। নিজৰ জন্ম দিয়া মাকজনী যদি এনেকৈ থাকে কেনেকুৱা লাগিব পাৰে। মোৰ আজি জন্মদিন মানে পাহৰিছিলোঁ। মোৰ আনকালে জন্মদিন বুলি ক'লে কিমান দিনৰ পৰা মানে ভাবি থাকোঁ এনেকৈ তেনেকৈ মানে হেৰি কৰিম, চেলিব্ৰেট কৰিম বুলি বা কিবা এটা মনটো ভাল লাগি থাকে, মানে ডেটটো মনত থাকে। আজি এতিয়া এনেকুৱা মানে টিউমাৰটো ফটোকপি দিলে, মানে অপাৰেশ্যন হৈছে টিউমাৰটো ফটোকপি দিলে। ইমান ডাঙৰ মানে তেওঁ সেনেকুৱা এটা হেৰি পেটত লৈ ইমান কষ্ট কৰি তথাপিতো মই মাক মানে কেতিয়াবা খং উঠে, লাগোঁ, কাজিয়াও লাগোঁ মাৰ লগত, মুখে মুখে উত্তৰ দিওঁ। আজি এতিয়া অনুভৱ কৰিছোঁ মানে তেওঁ ইমান ডাঙৰ এটা বস্তু পেটত হাম বান্ধি লৈ পানি আমাক ইমান কষ্ট কৰি খুৱাই মেলি থাকে। তাকে এতিয়া চাকিখন দিবলৈ আহিছোঁ। আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি এইখিনি হৈছেগৈ। ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ। মোৰ জন্মদিন বুলি আজি এই বিশেষ একো নাছিলে, আৰু মানে আজি এই চাকিখন দিয়াৰ কাৰণ এটাই, যাতে মা সোনকালে সুস্থ হৈ উঠক, আগৰ দৰে তেওঁ থাকক, তেওঁ দীৰ্ঘায়ু হওক, মই তাৰে কামনা কৰিলোঁ। চাকিখন দি আমি ওলাই আহিলোঁ আৰু এতিয়া আমি হস্পিটেলৰ ফ্ৰণ্ট পালোঁহিয়ে। তাকে এতিয়া মাক কিমান সময়ত উলিয়াই দিয়ে চাওঁ আৰু। আমি আহি পোৱাৰ 1.5 ঘণ্টামানৰ পাছতে মাক অ'টিৰ পৰা উলিয়াই দিলে আৰু মাক দেখি ইমান শান্তি লাগিছে নহয়, মনটো ইমান ভাল লাগিছে মানে। সকলো যে ভালে কুশলে হৈ গ'ল, তাকে বহুত ধন্যবাদ, ভগৱানক বহুত ধন্যবাদ জনাইছোঁ। আমি ঘৰত ভাত পানী খাই আকৌ ওলাই আহিছোঁ আৰু মানে চকু দেখি গম পাইছে আৰু কেনেকুৱা হৈ আছোঁ মানুহজনী। মাক অবজাৰভেশ্যনৰ পৰা আনি এতিয়া কেবিনলৈ অনা হ'ল আৰু মায়ে অলপ অলপকৈ কথা পাতিব পাৰিছে আৰু অকণমান ভাল হৈছে। অলপ আগতে আমি আহি ঘৰ সোমালোহি, পেহীও আমাৰ লগতে গুচি আহিলে।
যিহেতু পেহী পেহা মামা দুজন মোৰ মামা, তাৰপৰা মাহী দাই খুৰী দেউতা, তাৰপৰা ছাৰ, আমি সকলোখিনি আজি গৈছিলোঁ মাৰ অপাৰেশ্যন হ'বৰ কাৰণে। তাৰপৰা এতিয়া অলপ আগত আহি আমি পালোঁহি, ভাত পানী খাই উঠিলোঁ। মানে গাবোৰ মানে বহুতেই কিবা লাগিছে, মানে জঠৰ লাগিছে, চকুবোৰ খুব পুৰিছে, মানে জানেই আৰু পৰিস্থিতি কেনেকুৱা, সেইকাৰণে তাৰপৰা পেহী আমাৰ লগতে গুচি আহিলে। তাত থাকিবলৈও দিগদাৰ হয় যে, আৰু মাক মানে এতিয়া অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই পানি অবজাৰ্ভেশ্যন ৰুমত ৰাখিছিলে। তাৰপৰা এতিয়া ৰুমলৈ আনিলে, মানে কেবিনলৈ আনিলে। এতিয়া আমি অহাৰ অলপ মানে অলপ আগতে মানে কেবিনত আনি সোমোৱালেহি। তাৰপিছত মাক চাই মেলি আহি আমি ঘৰ পালোঁহি। এতিয়াহে মানে অকণমান শান্তি লাগিছে। মই ভিডিঅ' কিছুমান কৰিছিলোঁ অলপ ইয়াত মই এই ভিডিঅ'তে জইন কৰি দিম। আৰু মোৰ লগৰখিনিক কৈছোঁ, মোৰ লগৰখিনি যিয়ে মোৰ ভিডিঅ'বোৰ চাই, তেওঁলোকক মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে ইমান মানে আপোনালোকৰ প্ৰাৰ্থনা সফল হ'ল, আৰু ভগৱানৰো আশীৰ্বাদ আছিলে, সেইকাৰণে মা আজি অলপ সুস্থ হৈ উঠিছে। আৰু এতিয়া অপাৰেশ্যনটো কৰাৰ পাছতে এতিয়া অলপ কথা পাতিবও পাৰিছে। সেয়াই আৰু ভাল লাগিছে। আকৌ বহুত বেছি ধন্যবাদ। ইমান ধুনীয়া মেছেজ মানে কমেণ্ট কৰিছিলে আপোনালোকে, যে মা ভাল হ'ব দিয়া, তুমি চিন্তা নকৰিবা, নাকান্দিবা, ইমান ধুনীয়া কমেণ্টখিনি কৰিছিলে, বহুত ভাল লাগিলে। সেইকাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু ঠিক আছে তেন্তে আজি ভিডিঅ'টো মানে, আৰু মোৰ লগৰখিনিক মই ইয়াৰ পৰা ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ মানে মই আজি মোবাইলটো চাবলৈ ভালদৰে মানে সময় পোৱা নাই। যিহেতু মোৰ জন্মদিনো আছিল, যিসকলে মোক মানে মোৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ। তোমালোকক মই এই ভিডিঅ'টোৰ জৰিয়তেই ভিডিঅ'টোৰ দ্বাৰাই মই তোমালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেন্তে আজিলৈ বাই বাই।